নমস্কাৰ খবৰ এনে ষ্টুডিঅত মই দিছা কেতিয়াও নুপুজা ঘটনা সেনিটাইজাৰে প্ৰাণ কাঢ়িলে অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাৰ 10 গৰাকী ব্যক্তিৰ কন্টেইনমেন্ট জোনত থকা একাংশ নিচাভক্ত ব্যক্তিয়ে খুৰা নাপাই পান কৰিলে সেনিটাইজাৰ এটা ভয়ংকৰ ঘটনা 31 জুলাইত সংঘটিত হৈছিল এই ঘটনা খুৰাৰ পৰিৱৰ্তে সেনিটাইজাৰ খাই মৃত্যুমুখত পৰিল অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাৰ কন্টেইনমেন্ট জোনত থকা 10 গৰাকীকৈ ব্যক্তি খবৰ অনুসৰি যোৱা কেইবাদিনো ধৰি আসক্ত ব্যক্তিসকলে পানী তথা শীতল পানীয়ৰ সৈতে সেনিটাইজাৰ মিহলাই সেৱন কৰি আছিল 3 দিনৰ ভিতৰত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটাত হস্পিটেলত ভৰ্তি কৰা হৈছিল যদিও আটাইকেইজন মৃত্যুমুখত পৰে আনহাতে তেওঁলোকে সেনিটাইজাৰৰ সৈতে অন্য কোনো বিষাক্ত দ্ৰব্য মিহলাই খাইছিল নেকি সেই বিষয়েও বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষী অধীক্ষকে